আপোনালোকৰ জনপ্ৰিয় সূৰ্যমুখী ধাৰাবাহিকখন আপোনালোকে ইউটিউবত ফুল এপিসোডবোৰ চাবলৈ পৰা নাই। মই আগৰ ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলো কেনেকৈ আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাবলৈ পাৰিব, কিন্তু তাত বহু সংখ্যক মানুহে ভালকৈ বুজি পোৱা নাছিল আৰু সেইবাবে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাবলৈ যাম আসলতে আপোনালোকে ষ্টেপ বাই ষ্টেপ কেনেকৈ কৰি সূৰ্যমুখী ধাৰাবাহিকখন চাবলৈ পাৰিব। এটা সৰু কাম কৰিলেই হ'ল, বেছি টান নহয়। তো গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অকল সূৰ্যমুখী ধাৰাবাহিকখন চাবলৈ হ'লে আপোনালোকে মোবাইলৰ প্লে ষ্ট'ৰ বোলা এই এপ্লিকেশ্যনটো খুলি ল'ব। তাৰপিছত আপোনালোকে চাৰ্চত গৈ জিঅ' টিভি বুলি চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে এই এপটো ডাউনলোড কৰি মোবাইলত আনি ল'ব। আনি লোৱাৰ পিছত আপোনালোকে জাষ্ট সৰু কাম এটা কৰিব, জিঅ' টিভি এপ্লিকেশ্যনটো অ'পেন কৰিব। তাত আপোনালোকে ফোন নম্বৰ লিংক কৰি দিব। মই আপোনালোকক এনেকৈ দেখুৱাই আছোঁ, এনেকৈ কৰিব। তাৰপৰা লিংক কৰাৰ লগে লগে আপোনালোকৰ জিঅ' টিভিটো খোলা যাব আৰু ওপৰত আপোনালোকৰ এটা চাৰ্চ বোলা এটা অপশ্যন থাকিব। তাত আপোনালোকে ৰং টিভি বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ তাত ৰং টিভিৰ চেনেলটো আহি যাব আৰু যেতিয়া সূৰ্যমুখী ধাৰাবাহিক ৰং টিভি দিয়ে তেতিয়াই আপোনালোকে এই ধাৰাবাহিকখন মোবাইলতে ধুনীয়াকৈ চাব পাৰিব। গতিকে আপোনালোকে গম পালে এনেকৈ আপোনালোকে কৰিলে ধুনীয়াকৈ সূৰ্যমুখী ধাৰাবাহিকখন চাবলৈ পাৰিব ফুল এইচডিত। ইউটিউবত আপোনালোকে দেখা পায় কিন্তু ভালকৈ দেখিবলৈ নাপায়, আধাতে বহু সংখ্যক মানুহে দিয়ে। তো গতিকে আপোনালোকে এই ষ্টেপটো ফ'ল' কৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।